Hi everyone, মোৰ নাম আদিত্য কুমাৰ ৰাভা, Ruby Executive. মোৰ স্পন্সৰ হৈছে অনন্ত কুমাৰ বড়ো ছাৰ। চ' মই ইণ্ডাষ্ট্ৰীত এজ এ ষ্টুডেণ্ট বেকগ্ৰাউণ্ড লৈ পেলাই কাম কৰি আছোঁ আৰু লগতে ইণ্ডাষ্ট্ৰীত বহুত কেইটা মই এচিভমেণ্ট কৰিছোঁ, যেনেকুৱা বেংগলোৰ ট্ৰিপ মই গৈ আহিছোঁ আৰু লগতে থাইলেণ্ড এচিভ কৰিছোঁ আৰু উজবেকিস্তানৰ কাৰণে কাম কৰি আছোঁ। আৰু আপুনি লগতে দেখিছে এজ এ ষ্টুডেণ্ট বেকগ্ৰাউণ্ড হৈ পেলাই মই এখন কাৰ নিজৰ পইচাৰে মানে কিনিব পাৰিছোঁ। বহুত বেছি হেপ্পী আৰু ইণ্ডাষ্ট্ৰীত এজ এ পাৰ্ট টাইমাৰ হৈ পেলাই মই উইকলি হাউচ ইনকাম 30,000 প্লাছ লৈ পাইছোঁ আৰু লগতে লাষ্ট 3টা উইকৰ ইনকাম মোৰ 75,000 প্লাছ ইনকাম কৰিছোঁ। মিনছ 25,000 এভৰি উইকৰ ইনকাম মই কৰিব পাৰিছোঁ। আৰু মই বহুত বেছি হেপ্পী আৰু মোক এইটো জাৰ্ণিত ছাপৰ্ট কৰিছে মোৰ আপ্ৰাইন স্পন্সৰ লগতে চাহিদ ছাৰ, ফুলমণি মেম এণ্ড গ্ৰেট মেণ্টৰ ফ্ৰান্সিছ ছাৰ। ত' থেংক ইউ ছ' মাছ অল মাই নমস্কাৰ, মোৰ নাম শ্ৰী সুদীপ্ত নয়ন ভাৰদ্বাজ। বাই প্ৰফেশ্যন মই কলেজৰ শিক্ষক আছিলোঁ। 2014লৈকে গুৱাহাটী কমাৰ্চ কলেজৰ একাউণ্টেঞ্চি ডিপাৰ্টমেণ্টত মই এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে চাকৰি কৰিলোঁ। তাৰ পাছত গুৱাহাটী ইউনিভাৰ্চিটি কমাৰ্চ ডিপাৰ্টমেণ্টত মই 2018লৈকে চাকৰি কৰিলোঁ। 2018ত NEF কলেজত মই কমাৰ্চ ডিপাৰ্টমেণ্টত HOD হিচাপে জইন কৰিলোঁ আৰু একাউণ্টেঞ্চি ডিপাৰ্টমেণ্টত এজ এন এছিষ্টেণ্ট প্ৰফেচৰ মই কাম কৰি আছিলোঁ। ইণ্ডাছ ভিভাৰ লগত জড়িত হোৱা মাত্ৰ মোৰ 6 মাহ সময় হৈছে আৰু বৰ্তমান মই ৰুবি এক্সিকিউটিভ ৰেংকটোত আছোঁ। আৰু এতিয়ালৈকে ইণ্ডাছ ভিভাৰ পৰা লাষ্ট 6 মাহত মোৰ টোটেল ইনকাম হৈছে 3,10,000 ৰুপিজ। ইণ্ডাছ ভিভাৰ পৰা বৰ্তমান মই ষ্টাৰ সামিট যিটো আমাৰ বেংগলোৰত হয় সেইটো অলৰেডি এচিভ কৰিছোঁ। একদম ৰিচেণ্টলি মই থাইলেণ্ড ট্ৰিপ এচিভ কৰিছোঁ ইণ্ডাছ ভিভাৰ পৰা আৰু ভেৰি শ্বৰ্টলি ইণ্ডাছ ভিভাৰ পৰা মই উজবেকিস্তান ট্ৰিপটো এচিভ কৰিবৰ কাৰণে গৈ আছোঁ। ইণ্ডাছ ভিভাত মোৰ স্পন্সৰ হৈছে মিষ্টাৰ তাস্কিৰ আলী, যিজন এজন ৰুবি এক্সিকিউটিভ হয়। তাৰ উপৰিও লাইন অফ স্পন্সৰত MRL এক্সিকিউটিভ ছৈয়দা শাহিন আখতাৰ মেম, নজমুল ছাৰ আৰু MRL এক্সিকিউটিভ সাজিদ ছাৰ, যাৰ গাইডেঞ্চত মই ইণ্ডাছ ভিভাত কাম কৰি আছোঁ। মোৰ মেণ্টৰ হৈছে নান আদাৰ দেন ছৈয়দ ফ্ৰান্সিছ হুছেইন ছাৰ, হু ইজ এন এক্সিকিউটিভ পাৰ্পল ডায়মণ্ড অফ ইণ্ডাছ ভিভা এণ্ড য়াংগেষ্ট এক্সিকিউটিভ ডায়মণ্ড অফ নৰ্থ ইষ্ট ইন ইণ্ডাছ ভিভা। আৰু DAC মেণ্টৰ হৈছে মোৰ আমাৰ সকলোৰে আপলাইন ৰুদ্ৰেশ ছাৰ আৰু ফাইনেলি লাষ্ট বাট নট দ্য লিষ্ট প্ৰেম কুমাৰ ছাৰ। থেংক ইউ ইণ্ডাছ ভিভা ফৰ গিভিং মি দিছ অপৰচুনিটি, এই প্লেটফৰ্মটো মোক দিয়াৰ কাৰণে, য'ত বৰ্তমান মই কলেজৰ চাকৰিটো ৰিজাইন কৰি ফুল টাইম হিচাপে ইণ্ডাছ ভিভাত জড়িত হ'ব পাইছোঁ। থেংক ইউ এণ্ড অল দ্য বেষ্ট।
ধন্যবাদ।